Thank you. এইখিনিতে এটা দুৰ্ঘটনা হয়। স্থানকণ হ'ল আমাৰ চুকাফা নগৰ নকছাৰী ঘাটি চনৰ পৰা কিছু আগলৈ আহিয়েই ইয়াতে মানে ইলেক্ট্ৰিক পোষ্টত মাৰি দুজন সন্মুখান্মুখী সংঘৰ্ষ হয়। তাৰে এজন ইতিমধ্যে ঢুকাইছে। এজনৰ নাম যিজন ঢুকাইছে তেখেতৰ নাম মংলা কৰ্মকাৰ আৰু এজনৰ নামটো মই ঠিক পাহৰিছোঁ। ইতিমধ্যে দুইজনকে পদুম ৰহি দাস দুইজনকে আৰক্ষী থানালৈ লৈ যোৱা হৈছে।